লিভাৰ ভালে ৰাখিবলৈ আপুনি কি কৰিব? লিভাৰজনিত সমস্যাৰ বাবে কিডনী বিকল, ৰক্তক্ষৰণ, হজমত সমস্যা, অনিদ্ৰা ইত্যাদি দেখা দিয়ে। যদিহে লিভাৰজনিত সমস্যাৰ পৰা হাত সাৰি থাকিব বিচাৰিছে, তেন্তে মানি চলিব লাগিব কেইটামান খাদ্যাভ্যাস। আজি আমি জনাম লিভাৰ সুৰক্ষিত কৰি ৰাখিবৰ বাবে কোনবোৰ খাদ্যত বিশেষভাৱে গুৰুত্ব দিব লাগে। ত্ৰিফলা নিয়মীয়াকৈ খালে লিভাৰ পৰিষ্কাৰ হয়, কাৰণ ত্ৰিফলাত থকা ঔষধি গুণে লিভাৰক শক্তিশালী কৰে, যাৰ বাবে বিভিন্ন সংক্ৰমণৰ পৰা হাত সাৰিব পাৰি। মেথি গুটিও লিভাৰৰ বাবে উপকাৰী। প্ৰতিদিনে মেথি পানীত তিয়াই ৰাখি সেই পানী খোৱাৰ অভ্যাস কৰিলে লিভাৰ ভালে থাকে। পালেং শাক লিভাৰৰ বাবে অতি উত্তম। অৰ্জুন গছৰ ছালত প্ৰচুৰ পৰিমাণে ঔষধি গুণ আছে। অৰ্জুন গছৰ ছালৰ ৰস খালেও শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ লগতে লিভাৰৰ কাৰ্যক্ষমতা বৃদ্ধি পায়। আদা, মৌ আৰু তুলসী পাতৰ চাহ খালে লিভাৰত হ'ব পৰা সংক্ৰমণ হ্ৰাস পায়। নহৰু আৰু পিঁয়াজত প্ৰচুৰ পৰিমাণে আয়ুৰ্বেদিক গুণ আছে। সেইবাবে খাদ্যৰ সৈতে নহৰু পিঁয়াজ নিয়মীয়াকৈ খালে লিভাৰ পৰিষ্কাৰ কৰাত সহায় কৰে। নিয়মীয়াকৈ শৰীৰ চৰ্চা কৰিলেও লিভাৰৰ কাৰ্যক্ষমতা বৃদ্ধি পায়। শৰীৰ চৰ্চাৰ ফলত লিভাৰত জমা হ'ব পৰা টক্সিন সহজেই ওলাই যায়। এইদৰে খাদ্যাভ্যাস মানি চলিলে লিভাৰক বিভিন্ন ৰোগৰ সংক্ৰমণৰ পৰা বচাই ৰাখিব পাৰি। নিউজ এক্স ৰিপৰ্ট এনি